অনুভৱৰ শিতানত এটি গীত শুনা আবেলি। গীটাৰখন হাতত লৈ বহি পৰিলোঁ নাহৰৰ তলিত। নাহৰৰ সুগন্ধিয়ে চাৰিওফাল মুখৰিত কৰি তুলিছিল। অনিচ্ছাকৃতভাৱে মই ফেচবুকটো অন কৰিলোঁ। কিছু পূৰ্বে এটি কবিতা আপলোড কৰিছিলোঁ। লাইক আৰু কমেণ্টৰ শিতানটোত চকু ফুৰালোঁ। তেতিয়ালৈ সকলোবোৰ ঠিকেই আছিল। 17টা বসন্তই কৰকা মোৰ শৰীৰটোত যেন এক অবুজ শিহৰণে শিহৰিত কৰিছিল। অনুভৱৰ কোঠালিটোৰ দুৱাৰখন খুলি নিৰ্ভয়ভাৱে মই নিৰীক্ষণ কৰিলোঁ। অৱশ্যে উত্তৰটো তেনেই উজুৰ পালোঁ। মই কাৰোবাৰ প্ৰেমত পৰিছোঁ। পূৰ্ণ যৌৱন নিবিড় নিশা। প্ৰকৃতি তেতিয়া নিদ্ৰাদেৱীৰ কোমল পৰশত। কোমলতাৰে ভৰা স্নিগ্ধ শীতল পৰিৱেশৰ মাজত এটি উজ্জ্বল তৰালীৰ দৰে মই তিৰবিৰাইছিলোঁ হয়তো তোমাৰ হৃদয়ত। সীমাহীনভাৱে মই তোমাৰ কাষ চাপিছিলোঁ। নাজানো দিয়াই কিজানি স্বপ্ন। হঠাৎ তোমাৰ পৰাই জানিব পাৰিলোঁ যে তুমিও মোৰ অনুভৱৰেই অনুভূত। এনেকৈ নিমিষত সজ্জিত হ'ল আমাৰ প্ৰেমৰ ঘৰ। এটা সৰল সত্যৰ সন্মুখীন হ'বলৈ বৰ ভয় লাগে, যদিও তুমি বহুত দূৰৰ পৰাই আগুৱাই নিলাহি। কিন্তু নিষ্ঠুৰ বতাহজাকে আমাৰ প্ৰজ্বলিত বন্তিগছি নুমুৱাই দিছিল। এটা কথা ক'বলৈ বাকী ৰ'ল। কওঁ শুনা। আৱেগ অনুভূতিৰে ক্ষিপ্ত এখনি প্ৰকৃত হৃদয়ৰ বাহিৰে মোৰ আন একো নাই। আছে মাথো এটি জীৱন, য'ত সময়বোৰ অতিবাহিত হয় কেইটিমান কণমানিৰ লগত। পুনৰবাৰ কওঁ, বেয়া নাপাবা, মই তোমাক ভাল পাওঁ।